নমস্কাৰ অসমীয়া নৱপ্ৰজন্ম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। নৱপ্ৰজন্মৰ কল্যাণাৰ্থে পৰিৱেশন কৰা সকলোবোৰ ভিডিঅ' চোৱাৰ উপৰিও অধিকৰ পৰা অধিক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবে আপোনালোকৰ মনৰ কথাৰ ভিডিঅ' বনাবলৈ মোক প্ৰবল উৎসাহিত কৰিব। গণতন্ত্ৰ দিৱসৰ দিনা ভাৰতীয় জনতা পাৰ্টিৰ লংকা মণ্ডলৰ এখন কাৰ্যালয় উদ্বোধন কৰা হয়। হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে গণতন্ত্ৰ দিৱসৰ দিনা সংগতি ৰাখি প্ৰথমে মণ্ডল কাৰ্যালয়ৰ সন্মুখত পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছত প্ৰবল হাত চাপৰিৰ মাজেৰে কাৰ্যালয় উদ্বোধন কৰে বিধায়কগৰাকীয়ে। মাংগলিক কাৰ্যত নাৰিয়ল ভংগা কাৰ্যসূচীত লংকা পৌৰসভাৰ পৌৰপতিয়ে অংশগ্ৰহণ কৰে। তাৰ পিছত বিধায়ক তথা পৌৰপতি সমন্বিতে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। সামগ্ৰিক পৰিস্থিতিৰ ওপৰত সাংবাদিকৰ প্ৰশ্ন উত্তৰত বিধায়কগৰাকীয়ে এইদৰে কয়। তেওঁলোকক মানে প্ৰাধান্যতা দিয়া হৈছে যে কোনো যেন বিভাজন নহয়, সকলোকে এটা প্লেটফৰ্মত আনি মেইন ষ্ট্ৰীমত কেনেকৈ কাম কৰা যায়। কাৰণ যদি অশান্তি হৈ থাকে তেনে স্বাভাৱিকভাৱে ডেইলি যদি বন্ধ হৈ থাকে তেতিয়া আমি উন্নয়ন পথ কেনেকৈ ধৰিম। এইকাৰণে যদি জংগী আন্দোলনবিলাক যদি আমি বন্ধ কৰিব নোৱাৰোঁ, ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াতো ডেভেলপমেণ্ট প্ৰচেছটোত এটা প্ৰব্লেম আহি যায়। সেইকাৰণে এইটো পদক্ষেপ ভাল লৈছে। আমিতো নাগা চুক্তিৰ ক্ষেত্ৰতো দেখা পাইছোঁ যে এতিয়া আকৌ নতুনকৈ আগবাঢ়ি গৈ আছে। নাগালেণ্ড চুক্তিও হয়তো বহুত সোনকালে হৈ যাব। অসমৰ ক্ষেত্ৰতো কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ বহু ধৰণৰ পদক্ষেপ লৈছে যে কি প্ৰকাৰে আমি অসমত একদম পাৰ্মানেণ্ট এটা চলিউশ্যন আমি আনি শান্তি এষ্টাব্লিছ কৰিব পাৰোঁ।